যে ষ্টিয়াৰিং কমিটি নিৰ্বাচনী প্ৰচাৰ সমিতি ইয়াতে গঠন কৰিলোঁ যেহেতু কালি স্ক্ৰুটিনি হ'ব কেণ্ডিডেটবিলাকৰ নমিনেশ্যনৰ আৰু 6 তাৰিখত ফাইনেল লিষ্ট অফ কেণ্ডিডেট ওলাব কিন্তু তথাপিও আমি আগতীয়াকৈ আজি 3 তাৰিখতে চৰাইবিল সমষ্টিৰ UPPLৰ প্ৰচাৰ কৰিবলৈ এটা ইয়াতে আহ্বায়ক কমিটি আমি গঠন কৰিলোঁ আৰু আজিৰ পৰা পূৰ্ণ পৰ্যায়ৰ এটা কমিটিয়ে গোটেই চৰাইবিল সমষ্টিত কেম্পেইনটো আৰম্ভ কৰিব অহাকালিৰ পৰা আজি গঠন হ'ল অহাকালিৰ পৰা আৰম্ভ হ'ব আপোনালোকে চাব প্ৰত্যেকটো গাঁও প্ৰত্যেকটো ঘৰ প্ৰত্যেকটো নগৰে চহৰে এই যে আমাৰ প্ৰচাৰ কমিটি আছে তেখেতসকলে প্ৰচাৰ কৰি যাব দেখা গৈছে যে কালি বিজেপিৰ কেবিনেট মন্ত্ৰী আহি তেওঁলোকে নমিনেশ্যন দাখিল কৰিছে তেওঁ আগ্ৰাহীৰূপে কৈছে যে এইবাৰ যি ঢৌ উঠিছে বিজেপি এইভাৱে চবে বিলীন হৈ যাব বিজেপি জয়ী হ'ব কি নিৰ্বাচনতো চবেই আহি পেলাই ক'বই চবৰে ঢৌ আছে বুলি ভাবে এই কথাটো হ'ল BTCত মানে ঘাইকেই দুটা দলৰ মাজতে যে প্ৰতিদ্বন্দ্বিতা এইটো সীমাবদ্ধ থাকিব এইটো হ'ল UPPL আৰু BPF UPPL আৰু BPFৰ যে কম্পিটিশ্যন বা এই নিৰ্বাচনৰ যে যুঁজ ইয়াতে ট্ৰেক্টৰ ভাৰ্চেছ নাঙলৰ যুঁজত ট্ৰেক্টৰে জয় হ'ব এইটো খাটাং হৈ গৈছে গতিকে ইয়াতে যিমান ডাঙৰ মন্ত্ৰী নাহক কিয় ৰাইজে বুজি পায় ইয়াতে নিৰ্বাচন আহিলেহে মন্ত্ৰী আহে নিৰ্বাচন আহিলেহে ডাঙৰ ডাঙৰ নেতা আহে নিৰ্বাচন শেষ হৈ যাব 22 তাৰিখত 23 তাৰিখৰ পৰা ইয়াতে মন্ত্ৰীও নাই নেতাও নাই এইটো ৰাইজে বুজি পায় গতিকে এতিয়াহে হৈছে এনেকৈ নহয় আগৰ পৰা চলি আহিছে হৈ আহিছে গতিকে যিমানে ডাঙৰ নেতা যিমানে ডাঙৰ মন্ত্ৰী নাহক কিয় খালি নিৰ্বাচনৰ সময়ত আহি একো লাভ নাই আমি ইয়াতে জন্ম ইয়াতে ডাঙৰ দীঘল হৈছোঁ ইয়াতে আমি মৃত্যুবৰণ কৰিব লাগিব তো আমি ইয়াতে নিৰ্বাচনৰ লগত কথা নাই সমাজ জীৱনৰ লগত আমি প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো দিনত আমি ইয়াতে জড়িত হৈ আছোঁ প্ৰত্যেকটো পূজা কমিটি প্ৰত্যেকটো ঈদ কমিটি প্ৰত্যেকটো ইয়াতে আমাৰ যে খ্ৰীষ্টমাছৰ পালনৰ যে প্ৰচেছ এইবিলাকৰ লগত আমি জড়িত হওঁ ইয়াতে বেমাৰ আজাৰ হয় ইয়াতে মানুহৰ বিপদ আপদ হয় উৎসৱ হয় কিবা ক্ৰাইচিছ হয় সকলো সময় আমি ইয়াতে থিয় দিওঁ আমি ইয়াতে লোকেল ল'ৰা লোকেল মানুহ গতিকে ইয়াতে যিমানে চালানী মন্ত্ৰী চালানী নেতা নাহক কিয় ৰাইজে বিশ্বাসত ল'ব নোৱাৰে আৰু এইবোৰ দলক ভোট নিদিয়ে দেখা গৈছে চৰাইবিল সমষ্টিটো UPFৰ এক প্ৰকাৰৰ দুৰ্গ দ্বিতীয়তে বিজেপিও কিন্তু এখন দেহেকেহে লাগিছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ কিমান প্ৰত্যাহ্বান চাওক কোনো সমষ্টি কাৰো দুৰ্গ হ'ব নোৱাৰে যেতিয়ালৈকে ৰাইজে ভোট নিদিয়ে কোনো দুৰ্গ নহয় এইটো গণতন্ত্ৰৰ এটা পৰিপন্থী কথা কোনটোবা সমষ্টি কোনটোবা দলৰ এইটো সম্পত্তি নহয় বা কোনো দুৰ্গ হ'ব নোৱাৰে আপোনালোকে অলৰেডি চাইছে মই জাষ্ট ইয়াতে একমাহমান ইয়াতে কেম্পেইন কৰিলোঁ ইয়াতে মানে সকলো দুৰ্গ স্বৰ্গ চব ইয়াতে উঠি গ'ল ইয়াতে চাওক ৰাইজৰ যে ৰেছপন্স ৰাইজৰ যে আঁকোৱালি লৈছে UPPL পাৰ্টিক আপোনালোকে গাঁৱে ভূঞে যাওক আপোনালোকে অলপ ছাৰ্ভে কৰি চাওক ইয়াতে বেলেগ UPPL দল সকলো সমষ্টিতে জয় নিশ্চিত আপোনালোকে চাব যে প্ৰমোদ বড়োৰ নেতৃত্বত যি ইয়াতে শান্তি স্থাপন হ'ল সকলো জাতি জনগোষ্ঠীয়ে ন্যায় পালে যাৰ কাৰণে কোনো জাতি জনগোষ্ঠীয়ে যোৱা 5টা বছৰত আন্দোলন কৰা নাই হৰতাল কৰা নাই সকলো দিশত উন্নয়ন অলৰেডি আৰম্ভ হৈছে ইমান বছৰ ইয়াতে উন্নয়ন হোৱা নাছিল হাগ্ৰামাই দুৰ্নীতিৰ পাহাৰ গঢ়িছিল হোটেল হস্পিটাল ৰেজৰ্ট আৰু গুৱাহাটীত 22 কোটি টকাৰ মাটি কিনিছিল এইটো ৰাইজৰ টকাতে তেখেতে কিনিছিল আৰু এইটো যোৱাবাৰ এফিডেভিটত তেখেতে লুকাই ৰাখিছিল গতিকে আমি যে এটা আইনী ব্যৱস্থা কি ল'ব পৰা যায় এইটো চাই আছোঁ যে যোৱাবাৰ 2020 চনৰ এফিডেভিটত তেখেতে কিয় লিখা নাছিল যে গুৱাহাটীত 4 বিঘা মাটি আছে বুলি তাকো 22 কোটি টকা সম্পত্তি তেখেতে লুকাই ৰখাৰ কাৰণে কি আইনৰ সমস্যা তেখেতৰ হ'ব পাৰে এইটো আমি আইনজ্ঞসকলৰ লগত আমি কথা পাতি আছোঁ কথা পাতি পেলাই কি আমি আইনী ব্যৱস্থা ল'ব পাৰোঁ এইটো আমি ল'ম